মদ ভাং খাই পৰি থাকিব পাৰো খালত কিন্তু কেতিয়াও চকু নিদিও আনৰ মালত ৰামায়ণ আৰু মহাভাৰত চাই এটাই বুজিলো ৰামায়ণ কিডনেপিং কেছ আৰু মহাভাৰত মাটি বাৰী কেছ You've never made that noise. আজিহে গম পালো মদ খালে মানুহবোৰ কিয় ধলং পলং কৈ যায় কাৰণ মদাহীৰ ওপৰত দেশৰ অৰ্থনৈতিক বোজাটো থাকে ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है 90% মহিলাই স্বামীৰ বান্ধৱীক বেয়া পায় কিন্তু 90% পুৰুষে আকৌ বন্ধুৰ ঘৈণীয়েকক বেয়া নাপায় Oh no! চূণ নহলে চাধা খাই মজা নাই হয় নেকি? বিশ্বাস নাথাকিলে প্ৰেম কৰি লাভ নাই আছে গৰু নাবাই হাল ফটোত লাইক কমেন্ট নকৰাবোৰক আনফ্ৰেন্ড কৰাই ভাল কাৰোবাৰ তাত সেইটো মেছেজ আছে নেকি যিটো 11 জনক পঠালে কৰোনা ভাইৰাছৰ পৰা বাচিব পাৰি लगता ये पागल हो गया সৰু সৰু পুঠি মাছ বাচিবলৈ ভাল ছোৱালীৰ পিছত ঘূৰি সময় নষ্ট কৰাতকৈ বোৱাৰী পটোৱাই ভাল খোৱা মোবাইল টিপাই জীৱনৰ এতিয়া একমাত্ৰ লক্ষ্য হৈ পৰিছে Seriously. প্ৰেমে বয়সৰ বাধা নামানে বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক Subscribe right here.